এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনোৱা হৈছে। কোনো জীৱিত বা মৃত ব্যক্তিৰ ইয়াৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই। নিজে বৰকটা ভাল মোক কবা আইছি এতিয়া মই জানো নহয় তই কেনে গোটেই গাঁওখনতে মোৰ বদনাম কৰি ফুৰবি তিৰিগিলাৰ আগত মোক কি কোৱা মানুহ নাই বুলি ভাবছে নেকি হা মোকো কয় মানুহ কি বদনাম করলু যিটো কথা হয় সেইটো কথা কৈছো তাই ভাল হলিহে তোক ভাল বুলি কম হা তো যিহে লক্ষণ তো বদনাম নকৰি কি মই তোক পূজা কৰিম বুলি ভাবছা নেকি হা আপনার মাকে কি কথা ধরছি মোক এই ৰাতিপুৱাই পুৱাই আৰম্ভ হলে তোৰ কাজিয়া ঘণ্টা মুখা বিয়া কৰি যে মই কি ভুল করলো এই 2 দিনৰ সুখৰ কাৰণে মই গোটেই জীৱন ইতেনেকে অশান্তি খাবা লাগবো কি হলে কি চাইছে কিবা যে কৈছো শুনছি না নাই মাথা শুনছি না কথাটো হা এই ৰকাত খাইতি এত লাজ পাৱা নাই হা এই মুছলি তোক যে খাখে আছা লাজ পাৱা নাই তাই হেতু তোৰ চলি হলি কি হল মুজি মতা এটো মই খাখামে কি করবি তই গাজমুৰেতি তই কে খাখাবি মুছলি মই খাখাম এই শুনছা না বাপা এই মৰেতি মোক ভাত গিতা খাবা না দেখান্তি জানছা হা হা চাৱে বুঢ়ী কেনকে মিছা কথা কয় দেখা দেখি এই পুৱাই পুৱাই উঠি একশৰা ভাত মাৰা নাই হা আৰু এতিয়া মই খাবা না হলো শান্তিত ভাত নেদাটো তই খাবা এই বাপা এই কিবা ব্যৱস্থা কৰ নহলে মই নৰো এই লগত থাকবা এনকে নৰা যদি কিয় পুতেৰেক লাগি বিয়া কৰি আনছিলি তহঁতে গেছিলি তখন একেবাৰে চাবাক লাগি মিঠাই খাই খাই আছিলি শুনছি না আপনি কি কৰে কৰক হয় এইখান ঘৰতে বুঢ়ী থাকবো নহলে মই থাকিম কি কথা কবা আইছা হে তই মাৰতি হা এইখান মোৰ হে ঘৰ মই থাকিম তই নাখা ওলাই যা আর পাই ইমানে যদি বেয়া পাইছা কি করবা আছা কোনি ধরি রাখছি তোক জাগেল মই কি যাম তই জাগেল ওলাই তই যা ওলাই মই কি যাম তই যা নহয় তই যাবা লাগবো মই কি যামে বুঢ়ী তই যা এই ঘণ্টা মই ওলাই যাও যা থাক তই এতে শান্তি বাপা কত যা তই কি করা গেল না ইতেন ওলাই তোর ধরে মোক তো শান্তিত থাকবে নেদায় চলি তোকো থাকবে নেদা শান্তিত বুঢ়ী কেনে করে দেখোন মোর কারণে ওলাই গেছি তোর কারণে ওলাই গেছি নিজে হাহাকার করে মরবো আর পিছত বেলেগক দুখ দিব এই কি করবা যে মই বিয়া কৰিছিলো ভগৱান এই আগতে কেৱল তিৰিটো নাছিল বাকি সব আছিল এই ইতেন ঘণ্টা তিৰিটো আনাৰ পাই তিৰিটোহে আছে বাকি টকা পইচা সুখ শান্তি সব নহবা ধৰছি এই মই কি যে ভুল করলো কিয়ে তালা ঠিক আছে দাদা কিয়ে ইমান মন মাৰি বহি আছা তিৰি এৰি থৈ গেল নেকি এই কৈছে আনা ধুমকেতু এৰি থৈ গেলিতো ভালে আছিল এই হাৰাম যদি এৰিও থৈ নাযায় শান্তিত থাকবাও নেদে মোৰ ঘৰখন একেবাৰে নৰক কৰি পেলছি কি নকয় সঁচাই কৈছো এই তহঁতে বহুত শান্তিত আছা জীৱনত কেতিয়ানো বিয়া নকৰবি নহলে মোৰ দৰে অৱস্থা হ'ব পাছা তহঁতৰো কি মই কিয় নকৰিম বিয়া মই কৰিম বিয়া কৰো খুজিলে কৰবা নৰি নহয় বাপা কোনোবা কইনাওতো দিবা লাগবো আৰু তোৰ এই চিঙা 5 টকীয়া থপৰাত কোনে কইনা দিব এটো এই পছা কথা ভালকে কবি কিন্তু দে এই নিজক তাক শুকান গোবৰৰ পিঠে আন পাই সি আৰু মোক কবা এই মোৰ থপৰা বেয়া হলেও ইটাক লাগি 2টা গাৰ্লফ্ৰেণ্ড পতালো নিজে যে আপিৰ আটো পতাব পাৰা নাই আমি নপতাও ইচ্ছা কৰি পতাও না আমি সেই পতাও খুজলি এই পিছফালে আপিৰ লাইন লাগি যাব বৰগতে ইচ্ছা কৰি পতা নাই পতাব পাৰা নাই তাকে নকয় এই মহাৰাণ নহাহাত কি ঘণ্টা কাজিয়া আৰম্ভ কৰিছে ইয়াতে হা এই অশান্তি মুখাৰ পাই বাছপাক লাগি ইয়াতে অকমান আহি একলাকে বহি আছো এই চুৱাৰৰ বাচ্চা এটাও শান্তি নেদে মোক কাজিয়া কৰিব আহিছি একে লাগি তোৰনো কি ইমান টেনচন হৈছে তই টেনচনৰ কথা কৈছা এই ঘৰখনত মই শান্তিত থাকবা নোৱাৰো জানা না এই সাহস বৰাকে অনবৰতে কেৱল কাজিয়া কৰি থাকে দিন নাই ৰাতি নাই হোৱাই নহয় কেৱল কাজিয়া সিহঁতে কাজিয়া কৰিছে তাতে তোৰ কি হ'ল তই মনে মনে শুনি থাকবা লাগে কিয় মাতা তই মুখেদি মনে মনে শুনি থাকবি ওইফালে মাই খাখেলি সিফালে তিৰি খাখাই ইফালে শুনলিও লেঠা সিফালে শুনলিও লেঠা চালা চুৱাৰৰ বাচ্চাত হাইবা আহিছে ইয়াতে হা মই মৰবা ধৰছো ইয়াতে টেনচনত ইয়াতে হাইবা আহিছি ভালে হৈছে শুনি বিয়া ভাতটা দিছিল সেইকেইদিন দেখোন একেবাৰে বিয়া ভাতটা নাপাই পাগলা হৈ আছিলি পাইছা নাই তেন জিতি কেনে ঠিকেই আছে এই তাকেইতো বহুত ডাঙৰ ভুল কৰি পেলালো মই একো নহয় দে জীৱন বৰবাদ হৈছে যা তোৰ আৰু দে থাক তই আমি যাওঁ নহলে তোৰ দুখ শুনাতে আমাৰ লাইফতো দুখ হব যা তহঁতে ইতিয়ানে যি ফূৰ্তি কৰা কৰি লাগে বিয়াৰ পাছত পাবি যা কৈছোতো তহঁতেও
জখিনীটোক যি কিয়া বিয়া কৰিছিলো মই এক বিয়া কৰাতছে চালা মই পমিলাক বিয়া কৰাই ভাল আছিলে দেখাত কেম্বা আছিল হলেও এইদৰে এনেকে বকি নাছিল কিন্তু অনবৰতে অ শুনছি না হে চাকচোন অ বুঢ়ী মোক ৰাতিপুৱাই পুৱাই গালি পাৰবা ৰচি দেখছি না এ কি কৈছা তই মই যে গালি পাৰাটো খাবা আহিছা কিয় গালি পাইছো সিটো কওচোন কি হ'ল আৰু কিয়া গালি পাচ্ছি এ মই মানে পুৱা চাহ খাবৰ কাৰণে ৰুটি বনাইছিলো তাৰপিছত মানে তাৰপিছত অকমান জ্বলি গেল কি জ্বলছি ৰুটি দে হ'ব দে একো নহয় আজি দৱা ৰুটি খালি হ'ল এ নাই ৰুটি জ্বলা নাই ৰুটি কিয় জ্বলব মই কিবা নাজনো নেকি ৰুটি বনাবা পিছে ৰুটি জ্বলা নাই যদি কি জ্বলিল আৰু এ পাকঘৰটো অকমান জ্বলি গেছি কি এই মৰণ নহতি গোটাই পাকঘৰটো জ্বলাই পেলছি তাইক মই ইতেন গালি নাপাৰি কি মৰম কৰিম হা হাৰাম জাদি অ তই ৰুটি বনাই মোৰ পাকঘৰ জ্বলাই দিলি এই বাপেৰে ঘৰত পাছিলি না এনে সুবিধা হা এই তাউলা বাছা মোৰ দেউতাৰ ঘৰত ধৰি কথা নকবি কিন্তু দে অমে কি কৰবি তই কি কৰবি কি কৰিম মই ৰতক আইয়া ও তই মুছলিক মাছাজি ই বুঢ়ী তোৰ পুতেৰে হৈ মই কি কৰবা লাগে তই মাৰ মাৰিমে ময়ো তই যদি মাৰিবা পাৰা ময়ো মাৰিম আইয়া ময়ো মাৰিম আইয়া আইয়া অ মই কি কৰিলো অ এনেকে যদি দুটাই মোক মাৰবা দিছা তহঁতৰে কাজিয়া লাগি আছিল অ তহঁতে কোৱা কাজিয়া